হেল্ল' বন্ধুসকল, মোৰ এই নতুন চেনেললৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ। আজি গৈ আছোঁ মোৰ এজনী বান্ধৱীৰ ঘৰলৈ। বান্ধৱী একদম ভাল চিনাকিয়ে হয়, মানে আমি একদম সৰুৰ পৰাই একেলগে পঢ়িছিলোঁ। ক'বলৈ গ'লে মানে আমি একদম ক্লাছ 6ৰ পৰা একদম ক্লাছ 12লৈকে একেলগে পঢ়িছিলোঁ। পিছত চব এৰা এৰি হৈ গ'লোঁ, মানে সিহঁতেও বেলেগ পঢ়িল, ময়ো বেলেগ পঢ়িলোঁ। এতিয়া অসমত যেতিয়া ৰঙালী বিহু চলি আছে, তাৰ কাৰণে বিহু খাবলৈ সিহঁতৰ ঘৰত পাতিছে। আহক যাওঁ বলক। মোৰ লগত যাব হাই, মই যাম। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল ফাইনেলি লগ পালোঁ। কি বুলি কয়, চাহ দিছোঁ ৰ'ব, চাহ খাব লাগে। চাহ বিস্কুট লাড়ু, বিহুৰ লাড়ু। চাহ খাবি নেকি? তোৰ ঘৰতো বিঘা বা আহিবি, তেওঁ ঘৰত বিঘা যাবি তই নিশ্চয় যাম দে। আৰু দি আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নাজানা নেকি তই ঘৰত? বাই বাই। তেওঁ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা বাই বাই। বান্ধৱীজনৰ ঘৰৰ পৰা আহি মই ঘৰ পালোঁহি। ঘৰ পাই মানে বান্ধৱীজনৰ ঘৰত বহুত ধৰণৰ কথা পাতিছিলোঁ আৰু বহুত হাঁহি ধেমালি কথা পাতিছিলোঁ। সেইখিনি আপোনালোকক কোৱা নাই, মানে সেই ক'লে দীঘল হয়, সেইকাৰণে সেইখিনি কোৱা নাই আপোনালোকক।